Friends, welcome to Pranajyoti Agritech হৈ আপোনালোকক নমস্কাৰ জনাইছো। বন্ধুসকল, আজি আপোনালোকক জনাই যাম চেগুন কৃষিৰ বিষয়ে কেনেকৈ কৰিব, কি পদ্ধতিৰে কৰিব আৰু কোন প্ৰজাতিৰ চেগুনৰ পৰা কম সময়ৰ ভিতৰত কম খৰচত কোনবিধ চেগুন গছৰ কৃষি কৰি কোটি টকা উপাৰ্জন কৰিব পাৰিব জনাই যাম। ব্ৰহ্মা দেশৰ টিছু কালচাৰ টিক প্লেনেশ্যনৰ বিষয়ে আৰু টিছু কালচাৰ টিক কৃষিৰ বিষয়ে পুলি কেনেকৈ পাব, কিমান দিনত তৈয়াৰ হয়, কি পদ্ধতিৰে কৰিব আৰু এই কৃষিৰ পৰা 10 বছৰত কেনেকৈ কোটি টকা উপাৰ্জন কৰিব পাৰিব জনাম। জানিবৰ বাবে ভিডিঅ' শেষলৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব আৰু টিছু কালচাৰ টিক কৰিব পাৰিব। ভিডিঅ' শেষলৈ চাই যদি আমাৰ প্ৰণৱজ্যোতি এগ্ৰিটেক চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ কৃষি সম্পৰ্কীয় ভিডিঅ'বিলাক আপোনাৰ ওচৰত গৈ আৰু আপোনাক সহায় কৰে। হওক বন্ধুসকল, চেগুন গছৰ প্ৰজাতিৰ বিষয়ে যদি চাওঁ, গোটেই বিশ্বতে 6টাকৈ প্ৰজাতি দেখা পোৱা যায়। চেগুন এনে এবিধ গছ যাক কৃষকে এবাৰ ৰোপণ কৰি গোটেই জীৱন গছজোপাৰ পৰা উপাৰ্জন কৰিব পৰা যায় আৰু এইবিধ গছৰ কাঠৰ মূল্য বহুত বেছি। যদি 20 বছৰ পিছলৈ চাওঁ, তেন্তে চেগুন গছৰ শিপাৰ পৰা পুলি তৈয়াৰ কৰি কৃষি কৰি টকা উপাৰ্জন কৰা দেখা পোৱা গৈছে। গছৰ 13টা প্ৰজাতিৰ ভিতৰত সকলোতকৈ উন্নত প্ৰজাতিটো হৈছে ব্ৰহ্মাটিক। এইবিধ চেগুন গছৰ কাঠৰ সাধাৰণতে গোল্ডেন কালাৰ হয়, দেখিবলৈ ধুনীয়া আৰু কাঠ বহুত টান। এইবিধ চেগুন গছৰ কাঠৰ পৰা যদি ঘৰৰ সামগ্ৰী বনোৱা কামত ব্যৱহাৰ কৰা হয় তেন্তে বহুত দিনলৈ বেয়া নহয় আৰু ধুনীয়া হয়। এইবিধ চেগুন গছৰ সাধাৰণতে ব্ৰহ্মা দেশতে পোৱা যায়। বৰ্তমান অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই প্ৰজাতিৰ চেগুন গছৰ কৃষি কৰিবলৈ দেখা পোৱা গৈছে। বন্ধুসকল, আমি যদি থলুৱা শিপাৰ পৰা হোৱা চেগুন গছ ৰোপণ কৰোঁ তেন্তে অধিক লাভৱান হ'ব নোৱাৰোঁ, কাৰণ থলুৱা চেগুন গছ 15 পৰা 20 বছৰ লাগে তৈয়াৰ হ'বলৈ আৰু 15 পৰা 20 কিবি ফিট কাঠ তৈয়াৰ হয়। এজোপা চেগুন গছ 20 বছৰত আৰু এবিধ চেগুন গছৰ শিপা মাটিৰ ওপৰত অধিক হয় আৰু অধিক শিপা বগাই যায়। অন্য কৃষিৰ অপকাৰ হয়। থলুৱা চেগুন গছৰ ডাল, পাত, শিপা অধিক হয় বাবে এইবিধ গছৰ পৰা কম পৰিমাণে কাঠ পোৱা যায় আৰু এইবিধ চেগুন গছৰ তৈয়াৰ হ'বলৈ অধিক পৰিমাণে সময়ৰ প্ৰয়োজন হয়, যেনে 20 পৰা 25 বছৰ। কৃষক বন্ধুসকল, যদি আপোনালোকে চেগুন গছৰ কৃষি কৰিম বুলি ভাবিছে, কম সময়ৰ ভিতৰতে অধিক টকা উপাৰ্জন কৰিম বুলি ভাবিছে, তেন্তে ব্ৰহ্মাটিক টিছু কালচাৰ চেগুন গছৰ পুলি ৰোপণ কৰক আৰু 10 পৰা 12 বছৰ ভিতৰত চেগুন কৃষিৰ পৰা কোটি টকা উপাৰ্জন কৰক। বন্ধুসকল, এই ব্ৰহ্মা টিছু কালচাৰ চেগুন পুলি কেনেকৈ আৰু কোন মুহূৰ্তত ৰোপণ কৰিব পাৰিব? এইবিধ পুলি বছৰৰ যিকোনো সময়তে ৰোপণ কৰিব পাৰিব, কাৰণ এইবিধ পুলি তৈয়াৰ কৰোঁতে বৈজ্ঞানিকসকলে বিভিন্ন হৰম'ন দি তৈয়াৰ কৰে, যেনে গ্ৰ'থ হৰম'ন, ৰোথ হৰম'ন, লিভ হৰম'ন দি তৈয়াৰ কৰে বাবে যিকোনো সময়তে এই পুলি ৰোপণ কৰিব পাৰি। কৃষক বন্ধুসকল, এই পুলি 7x7 বা 8x8 ৰোপণ কৰিব লাগে। এইবিধ পুলি ৰোপণ কৰাৰ সময়ত আপোনালোকে জৈৱিক সাৰ প্ৰয়োগ কৰিব পাৰিব আৰু এইবিধ চেগুন গছৰ ৰোপণ কৰাৰ সময়ত 2 ফিট বহল আৰু 2 ফিট দ গাঁত খান্দি জৈৱিক সাৰ দি লগালে সোনকালে বৃদ্ধি হয় আৰু পানী জমা হোৱা ঠাইত এই পুলি ৰোপণ কৰিব নালাগে। ব্ৰহ্মাটিক টিছু কালচাৰ চেগুন পুলি কেনেকৈ তৈয়াৰ কৰা হয়? ব্ৰহ্মাটিক টিছু কালচাৰ চেগুন 50 পৰা 60 বছৰীয়া মাদাৰ ট্ৰিৰ পৰা টিছু কালচাৰ টিক তৈয়াৰ কৰা হয়। এইবিধ পুলি তৈয়াৰ কৰোঁতে 100 বছৰীয়া মাদাৰ ট্ৰিৰ পাতৰ অংশৰ পৰা কোষ সংগ্ৰহ কৰি বৈজ্ঞানিকসকলে বিভিন্ন প্ৰকাৰৰ পৰীক্ষা কৰি টিছু কালচাৰ লেবৰেটৰীত 45 দিনৰ প্ৰচেষ্টাত তৈয়াৰ কৰা হয়। এই পুলি কৃষকৰ ওচৰলৈ গৈ পোৱালৈ 45 দিনৰ প্ৰয়োজন হয়। এইবিধ পুলিৰ সকলো কাৰ্য বৈজ্ঞানিক পদ্ধতিৰে কৰা হয়। কৃষক বন্ধুসকল, টিছু কালচাৰ টিক 60 পৰা 70 বছৰ মাদাৰ ট্ৰিৰ পৰা এই পুলি তৈয়াৰ কৰা হয়। এইবিধ চেগুন গছৰ পৰা 10 পৰা 12 বছৰত তৈয়াৰ হৈ যায়। 10 বছৰত কমেও 50 পৰা 60 ফুট দীঘল ওখ হয় আৰু 5 পৰা 7 ফুট গলাই কাঠ তৈয়াৰ হৈ যায়।
এইবিধ চেগুন গছৰ শিপা গাজৰ মূলাৰ দৰে মাটিৰ 4-5 ফুট তললৈ গৈ বৃদ্ধি হয় বাবে অন্য কৃষিক কোনো ধৰণৰ অপকাৰ নকৰে। এইবিধ চেগুন গছ বৃদ্ধি ক্ষমতা বহন বহুত বেছি, গোটেই বছৰ বৃদ্ধি হৈ থাকে। ডাল পাত কমকৈ হোৱাৰ বাবে কম সময়ৰ ভিতৰত অধিক পৰিমাণে কাঠ তৈয়াৰ কৰাত সক্ষম হয় আৰু কৃষকে কম সময়ৰ ভিতৰতে কম খৰচত কোটি টকা উপাৰ্জন কৰে। বন্ধুসকল, এইবিধ চেগুনৰ কৃষি কৰি কিমান সময়ৰ ভিতৰত কেনেকৈ কোটি টকা উপাৰ্জন কৰিব পাৰি। আমি যদি 1 একৰ মাটিত এই প্ৰজাতিৰ টিচু কালচাৰ টিক ৰোপণ কৰোঁ তেন্তে 7 ফুটকৈ ৰোপণ কৰিলে 1000 পুলি ৰোপণ কৰিব পাৰি। 1000 পুলি যদি আমি ৰোপণ কৰোঁ তেন্তে 10 পৰা 12 বছৰত এজোপা গছত 25 পৰা 30-35 কিবি ফিট কাঠ তৈয়াৰ হয়। যদি এজোপা গছত 25 কিবি ফিট পাওঁ তেন্তে এজোপা গছৰ পৰা 40 পৰা 50 হাজাৰ টকা 10 পৰা 12 বছৰত কৃষকে উপাৰ্জন কৰিব পাৰিব। যদি কৃষকে 1000 টিচু কালচাৰ টিক ৰোপণ কৰে তেন্তে 1000 পূৰণ 40,000 তেন্তে উপাৰ্জন পৰিমাণ কৃষকে 10 পৰা 12 বছৰত উপাৰ্জন কৰিব 4 কোটিৰো অধিক টকা। গতিকে কৃষক বন্ধুসকল, এইবিধ চেগুনৰ পৰা অধিক টকা কম সময়ৰ ভিতৰত উপাৰ্জন কৰিব পাৰি। এইবিধ চেগুনৰ কৃষি কৰি কিমান সময়ৰ ভিতৰত কেনেকৈ কোটি টকা উপাৰ্জন কৰিব পাৰি। আমি যদি 1 একৰ মাটিত এই প্ৰজাতিৰ টিচু কালচাৰ টিক ৰোপণ কৰোঁ তেন্তে 7 ফুটকৈ ৰোপণ কৰিলে 1000 পুলি ৰোপণ কৰিব পাৰি। 1000 পুলি যদি আমি ৰোপণ কৰোঁ তেন্তে 10 পৰা 12 বছৰত এজোপা গছত 25 পৰা 30-35 কিবি ফুট কাঠ তৈয়াৰ হয়। যদি কৃষক বন্ধুসকল, যদি আপোনালোকে চেগুন গছৰ কৃষি কৰিম বুলি ভাবিছে, কম সময়ৰ ভিতৰতে অধিক টকা উপাৰ্জন কৰিম বুলি ভাবিছে তেন্তে ব্ৰহ্মাট্ৰিক টিচু কালচাৰ চেগুন গছৰ পুলি ৰোপণ কৰক আৰু 10 পৰা 12 বছৰ ভিতৰত চেগুন কৃষিৰ পৰা কোটি টকা উপাৰ্জন কৰক। এইবিধ চেগুনৰ কৃষি কৰি কিমান সময়ৰ ভিতৰত কেনেকৈ কোটি টকা উপাৰ্জন কৰিব পাৰি। আমি যদি 1 একৰ মাটিত এই প্ৰজাতিৰ টিচু কালচাৰ টিক ৰোপণ কৰোঁ তেন্তে 7 ফুটকৈ ৰোপণ কৰিলে 1000 পুলি ৰোপণ কৰিব পাৰি। 1000 পুলি যদি আমি ৰোপণ কৰোঁ তেন্তে 10 পৰা 12 বছৰত এজোপা গছত 25 পৰা 30-35 কিবি ফুট কাঠ তৈয়াৰ হয়। যদি বন্ধুসকল, এইবিধ চেগুনৰ কৃষি কৰি কিমান সময়ৰ ভিতৰত কেনেকৈ কোটি টকা উপাৰ্জন কৰিব পাৰি। আমি যদি 1 একৰ মাটিত এই প্ৰজাতিৰ টিচু কালচাৰ টিক ৰোপণ কৰোঁ তেন্তে 7 ফুটকৈ ৰোপণ কৰিলে 1000 পুলি ৰোপণ কৰিব পাৰি। 1000 পুলি যদি আমি ৰোপণ কৰোঁ তেন্তে 10 পৰা 12 বছৰত এজোপা গছত 25 পৰা 30-35 কিবি ফুট কাঠ তৈয়াৰ হয়। যদি এজোপা গছত 25 কিবি ফিট পাওঁ তেন্তে এজোপা গছৰ পৰা 40 পৰা 50 হাজাৰ টকা 10 পৰা 12 বছৰত কৃষকে উপাৰ্জন কৰিব পাৰিব। যদি কৃষকে 1000 টিচু কালচাৰ ৰোপণ কৰে তেন্তে 1000 পূৰণ 4000 তেন্তে উপাৰ্জনৰ পৰিমাণ কৃষকে 10 পৰা 12 বছৰত উপাৰ্জন কৰিব পাৰিব 4 কোটিৰো অধিক টকা। গতিকে কৃষক বন্ধুসকল, এইবিধ চেগুনৰ পৰা অধিক টকা কম সময়ৰ ভিতৰত উপাৰ্জন কৰিব পাৰি। কৃষক বন্ধুসকল, ব্ৰহ্মা প্ৰজাতিৰ টিচু কালচাৰ টিক যদি আপুনি ৰোপণ কৰে তেন্তে 30 বছৰত 3বাৰকৈ গছ কাটি বিক্ৰী কৰিব পাৰিব। যেনে প্ৰথমবাৰ 10 পৰা 12 বছৰত তৈয়াৰ হৈ যায় আৰু এইবিধ চেগুন গছ কটাৰ পিছত গুৰিৰ শিপাৰ পৰা আকৌ পুলি গজি পুনৰ কম সময়ত 8 পৰা 10 বছৰত তৈয়াৰ হৈ যায়। তেনেধৰণে আকৌ গছ কাটিলে পুনৰ গুৰিৰ পৰা গজি 10 পৰা 12 বছৰত গছ তৈয়াৰ হৈ যায়। সেয়েহে 30 বছৰত 3বাৰকৈ গছ কাটি কাঠ বিক্ৰী কৰি কৃষকে কোটি টকাতকৈও অধিক পৰিমাণে উপাৰ্জন কৰিব পাৰে। সেয়েহে টিচু কালচাৰ টিক ৰোপণ কৰি অধিক লাভৱান হওক। কৃষক বন্ধুসকল, আপোনালোকলৈ এটি অনুৰোধ, চেনেল প্ৰণৱজ্যোতি এগ্ৰিটেক ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি দিব, যাতে আমাৰ কৃষি সম্পৰ্কীয় ভিডিঅ'সমূহ আপোনালোকৰ ওচৰত গৈ পায় আৰু কৃষি ক্ষেত্ৰত আপোনালোকৰ সহায় হয়।
কৃষক বন্ধুসকল, যদি আপোনালোকে চেগুন গছৰ কৃষি কৰিম বুলি ভাবিছে, কম সময়ৰ ভিতৰতে অধিক টকা উপাৰ্জন কৰিম বুলি ভাবিছে, তেন্তে ব্ৰহ্মা ট্ৰিক টিচু কালচাৰ চেগুন গছৰ পুলি ৰোপণ কৰক আৰু 10 পৰা 12 বছৰ ভিতৰত চেগুন কৃষিৰ পৰা কোটি টকা উপাৰ্জন কৰক।